ৰুমৰ পৰা ওলাই গৈ আছোঁ, ভাত খাবলৈ গৈছোঁ। গতিকে দুপৰীয়াৰ ভাত 1টা বাজিত দিয়ে। আজি শ্বৰ্ট ব্লগ চুটি ব্লগ হ'ব, তোমালোকে চাই থাকিবা। গৈ যাব লাগিব। ইয়াৰ ৰাস্তাৰ পৰিস্থিতি মানে এটা ভাল নহয়, বনাই আছে। আৰু আগত দেখাই গৈ থাকিম শ্বৰ্ট ব্লগ। এইখিনি পালোঁ। ইয়াৰ JCBৰে ৰাস্তা খান্দি আছে আৰু বনাই আছে। গতিকে আজি এটা শ্বৰ্ট ব্লগ গাইছ, ভাত খাবলৈ গৈ আছোঁ। ধুনীয়া এটা ব্লগ। চাৰিওফালে ৰাস্তাৰ কিনাৰে গাড়ী পাৰ্কিং কৰি থৈছে। গতিকে আমাৰ হোটেল আছে ওপৰত। মই ভাত খাব গৈ আছোঁ আৰু গাড়ী পাৰ্কিং দি আছোঁ পামহি। আৰু বহুত দূৰ চকা গাইছ, ৰ'দ দিছে। তাৰ মাজতে এটা চুটি ব্লগ বনাই পেলাই দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু আজি মোৰ ব্লগ চাই তোমালোকে কেনে পাই কমেণ্ট কৰি জনাবা। এয়া আছোঁ পাম আৰু ওচৰতে আছে হোটেল ৰজাৰ ধনী। এনেকৈ গাড়ী পাৰ্কিং কৰে, এনেকৈ পাৰ্কিং কৰি ৰাখে ধুনীয়াকৈ। এই কাষ্টমাৰবিলাকৰ গাড়ী হয়, স্কুটি। A few moments later. খালোঁ, এই খাই পেলাই জাষ্ট ওলাই আহিছোঁ ভাত পানী খাই। আজি মাংস আছিলে। চ' আজি মোৰ শ্বৰ্ট ব্লগ চুটি ব্লগ গাইছ। ৰাস্তাত গাড়ী পাৰ্কিং কৰি আছে, মানে কৰি থয় আৰু গোটেই ৰাস্তাখিনি। চ' মই দেখাই গৈ থাকিম। ৰোড তামাম ৰোড চকা গাইছ। আৰু ইয়াৰ গোটেই গাড়ী পাৰ্কিং। এনেকৈ আমাৰ ৰুমলৈ যোৱা ৰাস্তাত এনেকৈ যাব লাগে। আৰু আগত JCBৰে কাম চলি আছে, JCBৰ লগত। গতিকে আজি ব্লগ চাই কেনে পাই তোমালোকে কমেণ্ট কৰি জনাবা। গতিকে আজি মোৰ ব্লগ এটা হ'বলৈ গৈ আছিলে আৰু হৈ গৈছে। আৰু গাইছ গৰম বহুত, কেৰেলাৰ গৰম। আমাৰ অসমত যেনেকৈ ঠাণ্ডা, এতিয়া ৰাতি হ'লে কম্বল ল'ব লাগে, কম্বল লৈ শুব লাগে। কিন্তু কেৰেলাত তেনেকুৱা নহয়, কেৰেলাত বহুত গৰম। ইয়াত ৰোড চকা, ৰাতিও ফেন চলাই শুওঁ গাইছ। বনাই আছে PWD পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্টে ৰাস্তা বনাই আছে। চ' মই আহি গ'লোঁ, ৰুম পামহি। আৰু এখন গাড়ী আমাৰ অসমত কাৰ আছে ক'ব পাৰিবনে? কমেণ্ট কৰি। এয়া কি গাড়ী, মই অকণমান ভিডিঅ' কৰি পেলাই দিছোঁ। ইয়াত ধুনীয়া এটা গাড়ী। একটা আছে আগত বালিনো, চুজুকি বালিনো। পাই গ'লোঁ আৰু আমাৰ ৰুমটো, আমি থকা ৰুমটো পাই গ'লোঁ। এয়া ৰাস্তাৰ কণ্ডিশ্যন ইমান ভাল নহয়, বনাই আছে। চ' এইখন আমাৰ গেট আৰু এইখনেই আমাৰ ৰুম, ইয়াতে মই থাকোঁ। চুটি ব্লগ ইমানেই আছিলে। আজি মোৰ ব্লগ তোমালোকে চাই কেনে পাই কমেণ্ট কৰি জনাবা। গতিকে আকৌ মই আগলৈ ভাল ব্লগ বনাই পেলাই দেখাবলৈ চেষ্টা কৰি থাকিম।